Dear viewers, welcome to DigiCard Assam YouTube channel. Please like, subscribe and share. ছাত্ৰ-ছাত্ৰী সকলৰ বাবে আহিছে এটি বিশেষ সুখবৰ। মহামাৰী কৰোনা সংক্ৰমণৰ সময়ত ৰাজ্যৰ শিক্ষা খণ্ডত সংযোজন হৈছে এটি নতুন টিভি চেনেল জ্ঞান বৃক্ষ, যাৰ জৰিয়তে শিক্ষাৰ্থীসকলে ঘৰতে বহি টিভিৰ জৰিয়তে শিক্ষা লাভ কৰিব পাৰিব। জ্ঞান বৃক্ষ টিভি চেনেলটো প্ৰাক নিউজৰ সহযোগত মুকলি কৰা হৈছে। আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই টিভি চেনেলটো মুকলি কৰে। জ্ঞান বৃক্ষ টিভি চেনেলটো বৰ্তমান জিঅ' টিভিতো উপলব্ধ হৈছে। যিসকলৰ এণ্ড্ৰইড মোবাইল এটা আছে নিশ্চয় চাব পাৰিব।